দেউতা মা অলপ সোনকালে ব'লা গাড়ী নাপাব লাগিলে বৰ দিগদাৰ হ'ব দেই আহি থাক মাজনী একদম মই পুৰা স্পীডত খোজ দিছোঁ এখেতেও পাওক চাহ এটা এই বৰ বহি আছিলে নহয় ৰাস্তাতে এৰি থৈ আহিছোঁ বাপেকে কি কৰে কৰি থাকক আহি থাককচোন বাৰু এনেও আহিবই লাগিব ভাল চাহ দিছোঁ অকল যোৱাই এই কেতিয়াও নাপাহৰে আৰু ভাবিছিলে আমি এৰি থৈ নাহোঁ এৰি থৈ গুচি আহিলোঁ পাইছে বাপেকে হয়তো আহি আছে দৈ হয়তো দেউতা চাহ আকৌ একেবাৰে দৈ আহিছে এনেকুৱাহে হ'ব লাগে পাব লাগে চাহ এটা তোমালোক কেনেকুৱা মানুহ মোক এৰি থৈ গুচি আহিলে যে বোলো যোৱাই দৌৰি কেনেকুৱা লাগিলে আৰু বহিবা ৰাস্তা মাজতে নাযাওঁ বুলি পাইছা নহয় মা বলক ইয়ালৈ ৰখিব লাগিলে আৰু দেৰি হ'ব আমি গৈ থাকোঁ আৰে মই কথাষাৰ কৈছোঁ পাত্তাই দিয়া নাই যে মই ৰাস্তাত বহি আছোঁ নাহোঁ বুলি খং এটা উঠি তোমালোকে মোক লগে ধৰিব লাগে আকৌ মোক যে এৰি থৈ গুচি আহিলা বাৰু ব'লা সোনকালে ব'লা বাছেই নাপাম এতিয়া হে মিঠাই দোকান মিঠাই এটা নোখোৱাকৈ কেনেকৈ যাওঁ বাৰু যাওঁ মিঠাই এটা খাওঁগৈ আৰে দেউতা ৰৈ দিলে যে অহা নাই কি হ'ল আকৌ মা শুনা না দেউতা যে ৰৈ দিলে কি হ'ল বা কিবা হ'ল নি বাৰু সোধাচোন হে চেছ ছোৱালী বাপেৰে মিঠাই দোকান দেখিলে শেষ আৰু আজি কেনেকৈ নিবি এতিয়া এইকণৰ পাই দেউতা কি হ'ল ৰৈ দিলা যে আহা আকৌ সোনকালে দেৰি হ'ব এতিয়া মাজনী মিঠাই দোকান ব'ল না মিঠাই এটা খাই আহোঁ হেৰি কি ক'ব লাগিছে আপুনিও মিঠাই খায় ৰাম নালাগে দেই এবাৰ মিঠাই খাই হস্পিটেলত থাকি যিখনে অৱস্থা কৰি আহিছে এইবাৰ মিঠাই নাম নল'ব দেই মই কিন্তু একদম এৰি থৈ গুচি যাম আই একেচাতে আহি মোৰ ওচৰ পালাহি যে একো নহয় যোৱা মোৰ গৈ থাকাচোন তুমি মই গৈ আছোঁ নহয় দেউতা আহক মিঠাই খাব নালাগে সোনকালে ব'লক মা লাগি থাকিব নালাগে ব'লক সোনকালে ব'লক দেউতা তুমি আকৌ মিঠাই খোৱা নাম নল'বা দেই সোনকালে ব'লাচোন মাজনী তহঁতি গৈ থাক না প্লিজ কৈছোঁ তহঁতি গৈ থাক না মই অকল এটা মিঠাই খাম এটা কচম খাই কৈছোঁ এটা খাম হেৰি একদম মাথা চাথা গৰম কৰি নিদিব দেই ব'লক বুলি কৈছোঁ ব'লক মিঠাই খাই হস্পিটেলত থাকি অটকবা পইচা খৰচ কৰি আহিছে এতিয়া আকৌ মিঠাই নাম লৈছে এই চুগাৰডাল বহাই থৈছে নাই চুগাৰডাল নথকা হ'লে বাৰু মই এটা আনি খোৱালোহেঁতেন আকৌ চুগাৰ বাঢ়ি যাওক আকৌ যাব নোৱাৰা হ'ম বৰ ডাঙৰ কথা হ'ব আপুনি যে একদম মানে মোৰ মূৰটো চুবাই দিছে আৰু দেই য'তে ত'তে অত কষ্ট কৰি চাকৰি কৰিম মই পইচা ঘটিম মই পইচা আকৌ যাব তেওঁৰহে পইচা গৈছে মোৰ পইচাহে গৈছে তোমাৰ পইচা গৈছে নেকি মইহে মিঠাই খাম তোমাৰ কি যায় মোৰ নিজৰ ঘটা পইচা দিহে খাম হেৰি মোক চম্ভালি কথা ক'ব কিন্তু কৈ দিছোঁ দেউতা কৈছে নাই তুমি মিঠাই চিঠাই খাব নালাগে বুলি ব'লাচোন দেউতাও যে আৰু দেই মিঠাই দেখিলে কিবা সৰু ল'ৰা ছোৱালীৰ নিচিনা ক'ব নোৱাৰা হৈ যায় যে কেলে আহক আকৌ আপোনাৰ চুগাৰ বাঢ়িলে বৰ ডাঙৰ কথা হ'ব নহয় যোৱা তুমি যে একেবাৰে মুখেই নুখুলিবা তুমিতো আজিলৈকে হাতত মিঠাই টোপোলা এটা নিয়ে পোৱা নাই বোলে শহুৰ দেউতাক ঘৰলৈ যাওঁ মিঠাই টোপোলা এটা হাতত লৈ যাওঁ সেইটোতো আজিলৈকে নাইয়ে খালী মানুহটোহে যোৱা তুমি আকৌ মোক মিঠাই খাবলৈ মানা কৰিবলৈ আহিছা কথাই নক'বা তুমি মিঠাই বলি আছ বেচব বৰ লাজ কাম নাইকিয়া মানুহ দেই মিঠাই টোপোলাও খুজিব লাগে নে আপুনি যোৱাই বা হেৰা তুমিচোন মা দেউতা ঘৰলৈ আহিলে মিঠাই টোপোলা লৈ আহোঁ বুলি কোৱা পইচাটো মানে মাৰি দিয়া আৰু ন একো এটা নানা খালী হাতেহে আহা আজিহে গম পাইছোঁ লাজ পাই মৰিম আৰু দেই চবেই গম পাই গ'ল কথাটো নহয় অকণমান দেৰিকৈ পামগৈ বুলি দোকানে চোকানে নোসোমাওঁ খালী মানুহটো লৰালৈকে যাওঁ মিঠাইনো কি কথাটো আছে নিজে মানুহটো যাওঁৱেইচোন মিঠাই চিঠাইবিলাক ছেকেণ্ডেৰী বস্তুহে সেইবিলাকত ইমান মন নিদিবাচোন তুমি মানে প্ৰাইমেৰী বস্তু নে কি কথাও যে কোৱা তোমাৰ নিচিনা যে চিকতা মই দেখাই নাই আজিলৈকে দেখিছে আপোনাৰ পৰা আকৌ সেই দুটাৰ মাজত কাজিয়া সৃষ্টি হৈ গ'ল একদম মিঠাই দেখি ক'ব নোৱাৰে ব'লক মিঠাই খাওঁ কৰি থাকিব সোনকালে ব'লক হেৰি ৰাইজ দেখিছেনে বাৰু মিঠাই খাম মইহে গা জ্বলিছে এহেঁতৰ মিঠাই এটা খাবলৈ দিলেনো কি হয় বাৰু বুঢ়া মানুহটো আছোনো কেইদিন আধা বয়স গ'লেই মিঠাই এটা খাবলৈ দিলে একো নাযায় নহয় নিদিয়ে একেবাৰে নিদিয়ে আপোনালোকে কমেণ্ট কৰি জনাবচোন এহেঁতক মিঠাই খাবলৈ দিবলৈ ক'ব আজিলৈ যাওঁ দিয়ক সোনকালে ঘৰলৈ যাওঁ দেই যাওঁ দেই আজিলৈ আকৌ আহিম সেইটো কথা পাহৰিব নালাগে কিন্তু সেই আপোনালোকে লাইক কৰিব আকৌ দেই লাইক মানে কি আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব ছাবস্ক্ৰাইবটো সেই তলতে যে আছে ৰঙাকৈ সেইটো আকৌ টিপিব আকৌ নাপাহৰিব দেই বাই